নমস্কাৰ পোনপ্ৰথমে মই অল নলেজ ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰী SSC এক্সামত এটেম্প হ'ম বুলি ভাবি আছে, অতি সোনকালে আপোনালোকে SSCৰ কাৰণে এপ্লাই কৰি লোৱা, কিয়নো আৰু বেছি দিন নাই, মাত্ৰ 2 দিন সময় আছে। আপোনালোকে অতি সোনকালে SSC এক্সামত এপ্লাই কৰি লোৱা। আৰু কেনেকৈ এপ্লাই কৰিব লাগে মই সকলো প্ৰচেছ দেখাই দিম। মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সকলোকে চাই থাকক, কেনেকৈ এপ্লাই কৰিব লাগে আৰু কিমান বয়স লাগিব আৰু কিমান হাজাৰ ভেকেঞ্চি ওলাইছে, সকলো ডিটেইলছ দেখাই দিম। যদি আপোনালোকে মোৰ এই চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, অতি সোনকালে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। সকলো ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকৰ কাষত মই আনিম। আৰু আপোনালোকে কম্পিউটাৰৰ ওচৰত যাব নালাগে, আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ লাষ্ট ডেট আৰু কিমান দিন আছে আৰু এইবোৰ সকলো প্ৰচেছ মই দেখাই দিম আৰু কিমান সময়লৈকে আছে সকলো প্ৰচেছ দেখাই দিম। কৰা হৈছে SSC ষ্টাফ চিলেকশ্যন কমিশ্যন SSC ফালৰ পৰা এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন যোগেদি এই পদৰ কাৰণে আবেদন কৰিব লাগিব। এপ্লাই লাষ্ট ডেট হৈছে 22 জুন 2026, অৰ্থাৎ কাইলৈ ভিতৰত এই পদৰ কাৰণে অনলাইন যোগেদি আপোনালোকে আবেদন কৰিব লাগিব, মানে কাইলৈ লাষ্ট ডেট এই পদবিলাক। টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 12,256টা ভেকেঞ্চি মুকলি কৰা হৈছে। পোষ্ট নেম কম্বাইন গ্ৰেজুৱেট লেভেল CGL কাৰণে এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে সাব ইন্সপেক্টৰ ভেকেঞ্চিও আপোনালোকে ইয়াতে দেখিবলৈ পাব। জব লোকেশ্যনছ অল ইণ্ডিয়া কেণ্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটৰ নাম হৈছে ssc.gov.in, অফিচিয়েল ছাইটত গৈ পিনে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেট এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 21 মে 2026 আৰু এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 22 জুন 2026 আৰু ইয়াৰ এক্সাম CBT অনুষ্ঠিত হ'ব আগষ্ট-ছেপ্টেম্বৰ 2026ত। এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা মিনিমাম এজ 18 বছৰ হ'ব লাগিব, মেক্সিমাম এইজ কিছুমান পদত আপোনালোকে 27 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, কিছুমান পদত আপোনালোকে 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিছুমান পদত আপোনালোকে 32 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে এজ ইলেকশ্যনো দিয়া হৈছে। SC ST সকলৰ কাৰণে 5 বছৰ আৰু OBC বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশ্যন। তাৰপৰা নেক্সট হৈছে এপ্লিকেশ্যন ফিজ। যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। UR OBC EWS বিলাকে 100 rupees পে'মেণ্ট কাটিব লাগিব। বাকী SC ST PWBD বা এক্স ছাৰ্ভিচমেন ফিমেল কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব নালাগে। নীল পে'মেণ্ট মোড অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। তাৰপৰা নেক্সট হৈছে SSC CGL ৰিক্ৰুইটমেণ্ট 2026ৰ ভেকেঞ্চি ডিটেইলছ। পোষ্ট নেম গ্ৰেজুৱেট লেভেলৰ কাৰণে এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। ভেকেঞ্চি পাই 12,256টা ভেকেঞ্চি মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কোৱালিফাই কৰিছে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। যিকোনো ষ্ট্ৰীমৰ পৰা হওক, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কোৱালিফাই কৰিছে তেতিয়াহ'লে আপোনালোকে এই CGL পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপৰা নেক্সট হৈছে SSC CGL 2026ৰ চিলেকশ্যন প্ৰচেছ। ফাৰ্ষ্ট টাইম হ'ব এই পদবিলাকৰ টাই 1 ৰিটেন এক্সাম CBT, টাই 2 ৰিটেন এক্সাম CBT, তাৰপৰা ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপৰা মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। হাউ টু এপ্লাই SSC CGL ৰিক্ৰুইটমেণ্ট 2026। যদি এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয়, যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখিছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক, ইয়াতে অফিচিয়েল নটিফিকেশ্যনৰ PDF লিংকটো দিয়া আছে। ক্লিক কৰি আপোনালোকে এবাৰ চাই ল'ব কি পদ মুকলি কৰা হৈছে। আৰু যদি ডাইৰেক্ট এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে অনলাইন যোগেদি আপোনালোকে আবেদন কৰি ল'ব পাৰিব। এই বিষয়ে আপোনালোকে গম পালে। SSC CGL ৰিক্ৰুইটমেণ্ট 2026ৰ বাবে প্ৰায় 12,000তকৈ অধিক ভেকেঞ্চি মুকলি কৰা হৈছে। যদি ইণ্টাৰেষ্ট হয়, যদি আপোনালোকে এটা ভাল অফিচাৰ ৰেংকত চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এই CGL ভেকেঞ্চিটো আপোনালোকৰ বহুতে ভাল ভেকেঞ্চি। যদি আপোনালোকে ইণ্টাৰেষ্ট হয় তেতিয়াহ'লে আপোনালোকে আবেদন কৰি লওক।